নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আনিছোঁ আৰু লগতে এটা নতুন ইনফৰমেশ্যন লৈ আনিছোঁ। যদি আপোনালোকৰ এখন 4চকীয়া গাড়ী নাই বা এখন 2চকীয়া বাইক আছে, তেনেহ'লে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ, কিয়নো বাইক চলাবলৈ আপোনাৰ লগত যিখিনি নথিপত্ৰ বা ডকুমেণ্টছৰ প্ৰয়োজন, RC হওক, ইঞ্চুৰেঞ্চ, লাইচেঞ্চ নাইবা আধাৰ কাৰ্ড, এইবিলাক যিখিনি ডকুমেণ্টছ আপোনালোকে লগত লৈ ফুৰিব লাগে, সেইখিনি আজিৰে পৰা আপোনালোকে লগত লৈ ফুৰিব নালাগে, কিয়নো আসাম গভৰ্ণমেণ্টে এটা নতুন প্ৰচেছ উলিয়াইছে আৰু প্লে' ষ্ট'ৰত আৰু সেই এপটো বৰ্তমান এভেইলেবল কৰি দিছে। এটা এপ আছে ডিজিটেল লকাৰ বুলি। সেই এপটোত আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি আপোনালোকে স্কেনিং কৰি ৰাখিব পাৰে আৰু যেতিয়া আপোনালোকৰ সময়ত প্ৰয়োজন হ'ব, পুলিচে চেক কৰিব, তেতিয়া আপোনালোকে সেই এপটো দি আপোনালোকে দেখাব পাৰিব, কিয়নো আসাম গভৰ্ণমেণ্টে এই এপটো উলিয়াইছে। আৰু এই এপটোত আপোনালোকৰ নিজৰ যেতিয়া আপোনালোকে এই এপটোত আপোনালোকে এটা একাউণ্ট খুলিব আৰু একাউণ্ট খোলাৰ পিছত আপোনালোকে যেতিয়া নিজৰ লাইচেঞ্চখনৰ নাম্বাৰটো আপোনালোকে দি দিব, তেতিয়া অট'মেটিক আপোনালোকৰ লাইচেঞ্চখন ভেৰিফিকেশ্যন কৰি আপোনালোকৰ এপত আহি যাব। বন্ধুসকল, এনেকৈ আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি ধৰি ৰাখিব পাৰিব। সেই এপতে আপোনালোকে লৈ থ'ব পাৰিব, লগত লৈ ফুৰিব নালাগে। বন্ধুসকল, সেই এপটোত কেনেদৰে স্কেনিং কৰে, বন্ধুসকল আপোনালোকক মই দেখাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আপোনালোকে ডিজিটেল লকাৰ এপটো আপোনালোকে অন কৰি ল'ব। অন কৰাৰ পিছত ইয়াতে গেট ষ্টাৰ্টেড বুলি আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। কিন্তু তললৈ আপোনালোকে ইয়াতে চাব পাৰে, ইয়াতে গোটেইখিনি আছে, মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট। ইয়াতে আপোনালোকৰ গোটেইখিনি ষ্টেটৰ নাম দিয়া আছে। আৰু যিহেতু আমি যি কৰোঁ, ইয়াতে আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো আমি কৰিব গৈ আছোঁ, কাৰণ ড্ৰাইভিং লাইচেঞ্চ ইয়াতে আমি স্কেনিং কৰিব গৈ আছোঁ। বন্ধুসকল, ইয়াতে আপোনালোকে চাই ল'ব। বন্ধুসকল, ইয়াতে আমি ক্ৰিয়েট একাউণ্ট, যিহেতু আমি এটা একাউণ্ট খুলিব লাগিব, ইয়াতে আমি ক্ৰিয়েট একাউণ্টত আমি যাব লাগিব। আৰু ইয়াতে যোৱাৰ পিছত আমি ইয়াতে নিজৰ আধাৰ নাম্বাৰটো দিব লাগিব, যিহেতু আধাৰ নাম্বাৰ দি আমি ৰেজিষ্টাৰ কৰিব লাগিব। মই আধাৰ নাম্বাৰটো দি লৈছোঁ। বন্ধুসকল, আধাৰ নাম্বাৰ দিয়াৰ পিছতে আধাৰ নাম্বাৰৰ লগত যিটো মোবাইল নাম্বাৰ আছে, সেই নাম্বাৰ এটা OTP যাব আৰু OTPটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব। বন্ধুসকল, মোৰ OTPটো আহি গ'ল, মই OTPটো দি দিছোঁ। আৰু আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন নাথাকে, তেনেহ'লে কৰি ল'ব। বন্ধুসকল, ইয়াতে OTPটো দিয়াৰ পিছত ছাবমিট কৰি দিছোঁ। ইয়াতে ছাবমিট কৰাৰ পিছত আপোনালোকে ইয়াতে এটা ছিকিউৰিটি কোড দিব লাগিব, ছিকিউৰিটি পিন দিব লাগিব, যিটো আপোনালোকৰ পাৰ্চনেল ছিকিউৰিটিৰ কাৰণে দিয়া হয়, যিহেতু ডকুমেণ্টছখিনি দিয়া হয়। মই মোৰ ছিকিউৰিটি পিনটো দি দিলোঁ। ছিকিউৰিটি পিনটো দিয়াৰ পিছত আপোনালোকে ইয়াতে ডান কৰি দিব। আৰু ছিকিউৰিটি পিনটো এনেকুৱা দিব যাতে সহজতে বেলেগে খুলিব নোৱাৰে এপটো। আৰু বন্ধুসকল, ছিকিউৰিটি পিনটো মৰাৰ পিছত ইয়াতে যিহেতু মই আধাৰ নাম্বাৰটো দি দিছোঁ, ইয়াতে মোৰ আধাৰ নাম্বাৰত মোৰ যিটো নাম আছে, সেই নাম্বাৰটো আহি গ'ল। আৰু নাম্বাৰটো দিব দিছে, ইয়াতে লাইচেঞ্চ নাম্বাৰটো দিব দিছে। ইয়াতে মই মোৰ ড্ৰাইভিং লাইচেঞ্চৰ নাম্বাৰটো মই দি দিম। আৰু ইয়াতে লাইচেঞ্চৰ নাম্বাৰটো দি দিয়াৰ পিছত আপোনালোকৰ গোটেই লাইচেঞ্চখন ইয়াতে ওলাই যাব। আপোনালোকে স্কেনিং কৰিব দৰকাৰ নাই। ইয়াতে গেট ডকুমেণ্ট বুলি আছে, আপোনালোকে লাইচেঞ্চৰ নাম্বাৰটো মাৰি ইয়াতে গেট ডকুমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, এনেকৈ আধাৰ কাৰ্ডৰ এনেকৈ অপশ্যন দেখা দিব। আৰু ইয়াতে আপোনালোকৰ গোটেই লাইচেঞ্চখন ইয়াতে দেখা পাব। ড্ৰাইভিং লাইচেঞ্চত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন লাইচেঞ্চ, সেই গোটেই লাইচেঞ্চখন আপোনালোকৰ ইয়াতে ভেৰিফাইড হৈ ওলাই আহিব। আৰু বন্ধুসকল, এনেদৰে আপোনালোকে ইঞ্চুৰেঞ্চ, RC সকলো আপোনালোকৰ ডকুমেণ্টছ ইয়াতে স্কেনিং কৰি লৈ ল'ব পাৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।